চাইছে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক এই জুইত চলিছে আছু আজি জাগিছে এই জুইত চলিছে আছু আজি জাগিছে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আমি মানি নলো আমি মানি নলো আমি মানি নলো অসম চৰকাৰ হায় অসম চৰকাৰ হায় নৰেন্দ্ৰ মোদী হায় নৰেন্দ্ৰ মোদী হায় অসম চৰকাৰ হায় বিজেপি go back বিজেপি go back বিজেপি go back অসম চৰকাৰ হায় আমি মানি নলো এই জুই জ্বলিছে জ্বলিবই কেব আমি কোনো পধ্যেই নামানো বুলি আমি আজি এই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছোঁ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কেবৰ বিৰুদ্ধে আৰু ইয়াৰ ৰাজপথৰ আপুনি চাওক সকলো অসমৰ সকলো জেগাতে এই আইনখনৰ বিৰুদ্ধাচৰণ কৰা হৈছে প্ৰতিজন অসমীয়াই বুজি পাইছে চৰকাৰৰ অসমীয়াৰ প্ৰতি কৰা ষড়যন্ত্ৰ আৰু সকলো মই নিজে এজন অসমীয়া হয় মই এই চেনেলৰ জৰিয়তে মোৰ চেনেলৰ জৰিয়তে মই ক'ব খোজোঁ যে মই নিজে ব্যক্তিগতভাৱে এই আইনখনৰ কেতিয়াও নামানো মই বিৰুদ্ধাচৰণ কৰোঁ এই আইনখনৰ ওপৰত আৰু অসমীয়া ৰাইজ যিহেতুকে জাগিয়েই উঠিছে আৰু ময়ো এজন অসমীয়া প্ৰতিনিধি হয় গতিকে ময়ো সমূহ অসমীয়া জাতিৰ লগত আছোঁ আমি এই আইন নামানো আৰু এই আইনৰ নামানো কাৰণে আমি আজি বন্ধৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এয়া ৰাজপথ সম্পূৰ্ণ শূন্য অসমৰ প্ৰতিটো চুকে কোণে এই আইনৰ বিৰোধিতা কৰা হৈছে আপুনি ডিব্ৰুগড় কওক শিৱসাগৰ কওক তিনিচুকীয়া কওক দৰং কওক আপুনি নলবাৰী কওক বৰপেটা কওক অসমৰ প্ৰতিটো চুকে কোণে এই আইনৰ বিৰোধিতা কৰা হৈছে অসম চৰকাৰ অসম চৰকাৰ নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী অসম চৰকাৰ বিজেপি go back বিজেপি go back বিজেপি go back আজি আমি সকলো অসমীয়া ৰাইজে কেৱল এই বিৰোধিতা কৰিছোঁ আৰু অসম বিৰোধী অসমীয়া জাতি অসমীয়া ভাষা বিৰোধী ভাষা সংস্কৃতি বিৰোধী আমি কোনো এনে অন্যায় আইন এখন আমি কোনো অসমীয়া ৰাইজে নামানো আছু আজি জাগিছে এই জুইত চলিছে আছু আজি জাগিছে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আমি মানি নলো আমি মানি নলো আমি মানি নলো অসম চৰকাৰ জাতি বিৰোধী অসমীয়া ভাষা সংস্কৃতি বিৰোধী আমি অসমীয়াৰ বিৰোধী এই কেব আইনখনৰ বিৰুদ্ধাচৰণ কৰি আজিৰ এই বন্ধ কাৰ্যসূচী অসমৰ চৌদিশেই পালন কৰা হৈছে আৰু আমি এই বন্ধসূচীৰে আমি কেবৰ সম্পূৰ্ণই বিৰুদ্ধাচৰণ কৰিছোঁ মোৰ এই চেনেলটিৰ জৰিয়তে মই সমূহ অসমীয়া ৰাইজক অনুৰোধ জনাইছোঁ যাতে আমি এই আইন যদি চৰকাৰে কেব বাতিল নকৰে তেতিয়াহ'লে আমি আমাৰ আন্দোলন আমি অধিক শক্তিশালী কৰিম অধিক আমি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি আমি এই আইনৰ বিৰুদ্ধাচৰণ কৰিম আৰু আমি এই আইন কেতিয়াও অসমত সফল হ'বলৈ নিদিওঁ শেষত মোৰ চেনেলটিৰ জৰিয়তে সমূহ অসমীয়া ৰাইজক মই আকৌ মাৰ বান্ধি থিয় দিবলৈ অনুৰোধ জনাইছোঁ শেষত মই কৈছোঁ আহৈ আহ ওলাই আহ জয় আই অসম